আজি ৰাতিপুৱা উঠিয়ে এয়া বনাইছোঁ আজি এখন পিঠা ইয়াতে দিছোঁ গুড়া ঘৰৰ পৰা আনিছিলোঁ গুড়া আজি সেয়ে ইয়াতে দিছোঁ গুড়া দুই চামুচমান চেনি দিছোঁ তাৰ লগতে দিছোঁ গুড় গুড়টো অপশ্যনেল হয় দিব পাৰে নিদিব পাৰে তাৰপাছত অকণমান নিমখ আৰু এতিয়া পানীখিনি দি ধুনীয়াকৈ একদম মিক্স কৰি লৈছোঁ গোটেইখিনি আৰু ইয়াতে অকণমান এতিয়া গাখীৰ দিম গাখীৰখিনি দিলে মানে খাবলৈ আৰু বেছি ভাল লাগে আৰু আজি বতৰটো একদম ধুনীয়া এয়া ৰাতিপুৱা উঠি একদম তাণ্ডৱ চুৰু কি কোনটো লাগে ধুনীয়াকৈ মই গুলি ল'লোঁ এনেকৈ আৰু এতিয়া লৈ এতিয়া এই কুকাৰটোত অকণমান দিম তেল দিম ৰিফাইন বা যিকোনো তেলে দিব পাৰে অকণমান মানে এনেকৈ মুচি ল'ম যাতে লাগি যাতে এদিন লাগি ধৰি এয়া অৱস্থা কেনেকুৱা হৈছে এয়া অলপমান তেল দি দিছোঁ এইখিনিতে সকলোৱে মুচি দিম মানে আপোনালোকে বনাই খাব ধুনীয়াকৈ মুচি ল'লোঁ এতিয়া এইখিনি গুড়াখিনি এতিয়া মই পেলাই দিম পেলাই দিম নহয় দিয়কচোন বনাওঁ এতিয়া গুড়াখিনি এয়া ৰ'বা এই মানে আমাৰ কি ক'ম মানে পিঠুৰ লগত মই এয়া ইয়াতে দি দিলোঁ এতিয়া ঢাকনিখন দি 5 মিনিটমান সময় একদম ল' ফ্লেমত এইখিনি ধুনীয়াকৈ হেৰি হ'ব দিম মানে বনাব দিম চাওক এতিয়া ঢাকনিখন দি 5 মিনিট ধুনীয়াকৈ ল' ফ্লেমত সিজিবলৈ দিম এয়া তুলি দিলোঁ আৰু 5 মিনিট পাছত ধুনীয়াকৈ মানে ল' ফ্লেমত দিছোঁ ধুনীয়াকৈ হুইচেলটো নিজে খেদি দিম নিজে উঠাই দিম উঠাই দিলে ধুনীয়াকৈ হৈ থাকিব এয়া আৰু আজি বাহিৰত কি কথা কয় তুমি কি বুদ্ধি কোনটো কোন লাগে তোমাক লাগে আৰু 5 মিনিট হ'ল 5 মিনিট পাছত মই এতিয়া গেছটো মানে বন্ধ কৰি দিছোঁ আৰু এতিয়া খুলি চাম দেই কেনেকুৱা হৈছে এয়া খোৱাহে কথা আৰু দেউতাকৰ মানে ৰাতি ডিউটি আছিল এতিয়ালৈকে আহিয়ে পোৱা নাই 8টা বজালৈকে আছে আহিব আৰু ৰাতিয়ে কৈ গৈছে পিঠা এখন দি থবি দেই আহি খাব লাগিব ৰবিবাৰটো হ'লে মানে ঘৰত থাকে যে দিনটো কিবা নহয় কিবা লাগিয়ে থাকোঁ আৰু এয়া তুলি দিলোঁ মই চাওক কিতনা সুন্দৰ হৈছে ইয়া এইটো মাজতে কিয় চিনে ইয়া পিঠু এতিয়া মই চুৰিখন এনেকৈ দি চাম হৈছেনে হোৱা নাই ধুনীয়াকৈ হৈছে নহ'লে আৰু দিব লাগিব অলপমান সময় যিহেতু আজি ৰবিবাৰ অলপ বান্দৰীৰ পৰা সুন্দৰী হ'ম বুলি ভাবিছোঁ গতিকে সেইকাৰণে মই থ্ৰেডিংখিনি ধুনীয়াকৈ কৰি ল'লোঁ মই কিন্তু ঘৰতে কৰোঁ ব্লেডেৰে কৰোঁ তাৰপাছত ইয়াত মই বেচন দৈ আৰু অলপমান হালধি লৈছোঁ আৰু এইখিনি এতিয়া কমচে কম 10-15 মিনিটৰ কাৰণে লগাই থৈ পাছত ধুই দিম আপোনালোকে বাৰু ব্যৱহাৰ কৰে নে নকৰে এয়া চাওকচোন ব্যৱহাৰ কৰি চাবচোন বহুত ভাল লাগে সপ্তাহত এদিন হ'লেও দি চাব মই মাজে মানে দিব ছোৱালীজনী থকাৰ কাৰণে দিব মানে প্ৰব্লেমে হয় কিন্তু মানে ৰবিবাৰটো দিন আহিলে অলপ চেষ্টা কৰোঁ দিবলৈ কিন্তু মাজেহে পাওঁ আৰু মানে ৰবিবাৰ হ'লেও আজি এইখিনি ধুনীয়াকৈ একদম লগাই লৈছোঁ আৰু ইমান ঠাণ্ডা পৰি গৈছে এয়া ক'লা যে এইবিলাক কি হৈছে ক'ব নোৱাৰোঁ আৰু দাগেই দাগ চবফালে কেৱল এয়া লগাই ল'লোঁ আৰু এয়া চাওকচোন আহি একদম ওলমি আছে এতিয়া ধুম এখানি শুকাব দিছোঁ এতিয়া ধুম এক বজা কাপোৰ চানডে নহয়
আৰু এইফালে ছোৱালীজনীৰ কাৰণে এপিচ মাছ বইল কৰি দিছোঁ খাবলৈ দিম এতিয়া এই কাপোৰখিনি ধুবলৈকে চাওক বতৰটো একো মহিমা নাই হঠাৎ বৰষুণ আৰু মাছ দেখি একদম মুখ মেলি দিছে আৰু এতিয়া গা পা ধুই আৰু সোমাব হ'লেই কিটচেনত তাৰপাছত গা পা ধুই আহিলোঁ আহিয়ে ৰাতিৰে মানে ৰাতিপুৱাই ডাঠা শাক আনিছিল ইয়াতে লাল শাক বুলি কয় আৰু তাৰে পাতকেইটা আজি মই ৰাতিপুৱাইয়ে পাতকেইটা কাটি এতিয়া ডাঠাখিনি অলপমান চৰচৰি বনাম বুলি ভাবিছোঁ আৰু ইমান ধুনীয়া ধুনীয়া লাল লাল চাওকচোন ইয়াতে কিন্তু শাক মানে যেতিয়া লাগে তেতিয়াই পাই শাকখিনি খাই থাকিব পাৰি আৰু গতিকে আকৌ তাতে আছে নহয় কিনা হাঁহৰ ঠুঠলৈ মাংস গতিকে এইকেইডাল কিয়নো পেলাই দিওঁ এতিয়া বনাম চৰচৰি এয়া চাওক কি ধুনীয়া ৰঙা ৰঙা একদম আৰু এইফালে চৰচৰি বনাবৰ কাৰণে মই বেহৰখিনিও জুকিয়াই থৈ দিছোঁ আৰু এয়া তেলৰ বটলটো আমাৰ মানে পাকঘৰত থ'ব লগা অৱস্থা ছোৱালীজনীৰ কাৰণে চাওকচোন কোনে বাৰু ৰাখে পাকঘৰত তেলৰ বটল তাকো মাথাত দিয়া তেল কিন্তু উপায় নাই কি কৰোঁ ভাঙি চিঙি শেষ কৰি দিয়ে আৰু এইফালে মই বনোৱা মই বনালোঁ ধুনীয়া কৰি চাওকচোন এই অৱস্থা ভাত বনাব লাগিলে এই অৱস্থা সদায় এনে সদায় খেলি থাকোঁ ধুনীয়াকৈ আকলা আকলি কিন্তু এই মই যেতিয়া পাকঘৰৰ কৰিম চাওকচোন আমি ভাত খাওঁ দেই আমি ভাত খাওঁ দেই আজিলৈ বাই বাই